মাজতে আমি অকণমান লৈছো বোলে কি হ'ল যেনেকে বিয়া অকণমান নিয়ম আছে কইনা যদি কোনোবাই কাৰোবাৰ ক'লে উলিয়াই দিয়ে তেনেকেতো আমাৰ পৰা ল'ৰা এটাও গুচি যায় তাতো অকণমান নিয়ম সেই নিয়মখিনিকে মই আজি গাব আৰম্ভ সেইটোৱে কৈছো যদি নিয়মকেইটা বুজি নোপোৱা আকৌ সুধিবা আমি বুজাই দিম প্ৰথমখিনি পঢ়িলে হ'ল এনেকে যে বোলে হৰি নামে ভকতি বোলে হৰি নামে শকতি সেই হৰিৰ সংগী ভকতকক প্ৰণামো কোটি কোটি বোলে আছিলো খেলি ধূলি অতদিনে অতকালে মাজতে বোলে এজনক প্ৰেমৰ নাক পাশে মেৰিয়াল আকৌ বোলে প্ৰেমনো কি ঈশ্বৰে কৈছিলে যি এদিনাখন বোলে পিতাইকো গৈছিলে শীতৰ বতাহত নিজৰ সখাই সেহি বুলি পূৰ্বপুৰুষে ৰাখিলে কেইটিমান নিয়ম ধৰি তাকে আমি আজি মাতো বন্ধুৰ বিধিৰ দান বুলি সেই বিধিকে আজি এই অভাগনে কৰিছোহো পাঠ ভুল হলে আমাক ভূমিবাক পাননা চব বিধিখিনি আছিল এনেধৰণৰ বিধি নং 1 বোলে আছিলো অতদিন অতকালে কালৰ আচুৰে নাজানো কোনদিনে কি বিশেষ কোবালে আছিলো আমি বাৱে ঘৈণীৰ মাতত এজন পলাই গ'ল কুঁৱে সকলো সামৰি আমি আগুৱাই নিওঁ ল'ৰাৰ মন গ'লে যদি তুমি আমাৰ ল'ৰাক আকৌ আমাৰ লগত আগৰ দৰে বহি মাটি খেলিব দিয়া তেনেহ'লে আজি আমি আমাৰ ল'ৰাক তোমাক বহিব খেলিব দিবা নে নিদিয়া দিবানে তেনেহ'লে বিধি নং 2 বোলে পাওঁতে সকলো খালে নাপাওঁতে আমাৰ পেটে কলকৰালে নিমখে তেলে যি পালো অতদিন ল'ৰাক মনেৰে ৰান্ধি খোৱালো আগলৈও ল'ৰাই মনে বিচৰা খাদ্যবোৰ যদি তুমি বিনা অজুহাতে বনাই দিয়া তেনেহ'লে আজি আমি আমাৰ ল'ৰাক তোমাক গতাই দিওঁ এটা কোৱা বনাই দিবা নে নিদিয়া তেনেহ'লে বিধি বোলে কোনে হাঁহি ওলাই নাহে কি কথা পাতি ল'ৰাহঁতে হাঁহে সেই কথা কোনেও নাজানে ভাল বেয়া যেনেকে একেলগে আছিলো ভাল বেয়া প্ৰতিটো কথাও একেলগে পাতিলো আগলৈও এনেকে সকলো কথা পতা তুমি আমাৰ হোৱাটছএপ গ্ৰুপত কাহানিও মেছেজ নপঢ়ো বুলি যদি কথা দিয়া আমি আমাৰ ল'ৰাক তোমাক বিধি নং 4 বোলে হাতীয়ে হাগে জেঙত তিতিকি লাগে ঠেঙত কাৰনো কি মন যায় গমকে নাপাওঁ যাক যি মনলৈ আহে সেই নামেৰে জোকাওঁ আকৌ সেই নামৰো এটি কাহিনী আছে ক'ত কি কেতিয়া কিয় দিয়া হ'ল সেই নামবোৰৰ তাৰ যদি তুমি উৰহি গছৰ নলওঁ বুলি কথা দিয়া তেনেহ'লে আজি আমি আমাৰ ল'ৰাক তোমাক সুধিব নোৱাৰিবা দেই কেলে জোকাওঁ আমি এইটো নামত বিয়া পাতিছো মই চব বিধি নং 5 পাৰ হোৱা বহুতো বসন্তই আমাক একেলগে চলে পাৰ হোৱা বহুতো বসন্তত কামিজৰ ঘামে আমাৰ গা একেই গোন্ধালে আৰু কোননো কাৰ নিজৰ কোননো কৰ গমুখী চালে দেখিবা বন্ধুত্ব এখন ঘৰ আৰু আমাৰ এই ঘৰখনত যাতে কাহিনীও ফাট নেমেলে তাৰ সম্পূৰ্ণ দায়িত্ব আজিৰ পৰা যদি তুমি মূৰ পাতি লোৱা তেনেহ'লে আমি আমাৰ ল'ৰাক তোমাক গতাই দিওঁ তেনেহ'লে আজি এই সমাজৰ মাজতে আমি বিশ্বাস গ্ৰহণ কৰিলো আৰু ইমানৰ পিছতো যদি আমাৰ ল'ৰাই বদমাচি কৰে তাৰ বাবে বিহিত ব্যৱস্থা যেনেকে লয় আমি আমাৰ নিচাক সম্পূৰ্ণ ছাপোৰ্ট দিম অধিকাৰ দিছো সেই বুলি দম্পতি মনোবাধ্য পূৰ্ণ হওক দুটা কোনাখন আহক ছোৱালীক দিয়া হৈছে